হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইকেইদিন প্ৰায় ক'ৰবালৈ যোৱাৰ সময়তে বৰষুণজাক আহি যায়। আজি পাছে অফিচ পোৱাৰ পাছত বৰষুণজাক আহিল। বৰষুণজাক ডাঙৰেই আছিল। আমি পাছে ৰুমৰ ভিতৰত থাকিলে একো গম নাপাওঁ। আৰু এয়া বৰষুণজাক কমাৰ পাছত অফিচৰ কাম অলপ শেষ কৰিয়ে ফিল্ডলৈ বুলি ওলাই আহিলোঁ। কামৰ মাজতে চাহ খাওঁ বুলি ওচৰৰ কেফে এখনতে সোমালোঁ আৰু এয়া চাহ খালোঁ। আৰু ফিল্ডৰ সকলো কাম শেষ কৰি অফিচলৈ উভতাৰ সময়তে দোকান এখনৰ সন্মুখতে ইমান ধুনীয়া ধুনীয়া টিকলু চৰাই কেইটামান দেখিলোঁ। পাছে মই এই চৰাইকেইবিধৰ নাম একেবাৰে নাজানো। আপোনালোকে জানিলে কমেণ্ট কৰি জনাবচোন। আৰু আজি আমাৰ লাঞ্চত আছিল ভাত, চিকেন আৰু পনীৰ। এয়া অফিচৰ পৰা ঘৰলৈ উভতাৰ সময়তে অকণমান মিঠাই ল'লোঁ, ম'ম' অকণো লৈ ল'লোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিল। চাই কেনেকুৱা পাইছে জনাব। আৰু এনেকুৱা ধৰণৰ মিনি ব্লগবোৰ পাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।